আজি আপোনালোকৰ জৰিয়তে মই এটা কথা ক'ব বিচাৰিছোঁ যে আমাৰ টামাৰ ডিংডিঙে যিটো কেনেল, এই কেনেল একমাহ ধৰি ভাঙি আছে, 5-6খনত মানে ভাঙি আছে। আজি দেখিছোঁ যিটো পিছফালে যিটো বান্ধি আছে সেইটো বেছিকৈ ভাঙিছে। 2-3বাৰ কৃষি বিভাগ জলসিঞ্চন বিভাগত জনোৱাৰ পিছতো সিহঁতো কোনো গুৰুত্ব নিদিয়ে। আমিও গৈছোঁ, কেইবা মানুহ ডাঙৰ মানে মানুহ গৈছে গ্ৰামত, সিহঁতে কোনো গুৰুত্ব নিদিয়ে। আজি আমি মানুহ কৃষক মানুহবিলাক ধান কাঢ়িব পৰা নাই, কি কৰি খাম? যিহেতু সকলোৱে কৃষক কৰে, সেইকাৰণে আজি ইয়াতে আহি নিজৰ গাঁঠি ধন খৰচ কৰি আমি ইয়াতে মেৰামতি কৰি আছোঁ। কি দিয়ে জেচিবি লগাইছে নেকি? জেচিবি লগা হৈছে 2টা, আৰু মানুহো কাম কৰি আছে, বাঁহ অনা হৈছে, কিনি অনা হৈছে। কোন কোন গাঁৱৰ ৰাইজে এই কেনেলৰ পানী পায়? আমাৰ ইয়াৰ পৰা মালাগুৰি পৰে, মালাগুৰি, বল্লামগুৰি, উকচিগুৰি, হাৰাবোটা, চেৰবানগুৰি, নং 1-2, তাৰপিছত পদ্মবিল, চাহাজুৰি, মানে প্ৰায় 15-20খন গাঁও হ'ব। ইয়াতে মানুহ মানে এই কেনেলৰ জৰিয়তে মানুহবিলাক ধান কাঢ়ে। সিহঁতে আজি আগ্ৰহ কৰি আহিছে, যিহেতু চৰকাৰে গুৰুত্ব দিয়া নাই। তামাহাট ডিংডিঙা যিটো কেনেল, এইটো যোৱা জুন মাহত মথাউৰি বান্ধ ভাঙি গৈছিল। তো আমি ইয়াতে কৃষক আমি ইয়াতে আছোঁ, ধান ৰুব পৰা নাই, গাড়িব পৰা নাই। তে কেনেকৈ কি কৰিম, ৰাইজে মানে চিন্তাত পৰি আছে। তে এতিয়া সকলো ৰাইজে এইটো বান্ধটো মেৰামতি কৰিবলৈ আহিছে, মেৰামতি কৰি আছে, কিন্তু চৰকাৰৰ তৰফৰ পৰা কোনো পদক্ষেপ লোৱা নাই, কোনো কাম কৰা নাই এতিয়ালৈকে। আমি ৰাইজে এইটো মেৰামতি কৰি যাতে আমি ধান কাঢ়িব পাৰোঁ, পানীটো অনাৰ ব্যৱস্থা কৰিব পাৰোঁ, এইটোৱে আমি কাম কৰি আছোঁ। নিজৰ গাঁঠিৰ ধন খৰচ কৰি কাম কৰি আছোঁ। বিভাগীয় কৰ্তৃপক্ষক আপোনালোকে জনাইছিল না নাই? জনাইছিলোঁ, কিন্তু সিহঁতে কোনো ভূক্ষেপী কৰা নাই, কোনো সকাহ দিয়াই নাই।